আজি ৰাতি দেখিছেনে মাছ বনাম বুলি ভাবিছোঁ। লাচিত ভাঙন মাছ আৰু মাছৰ লগত কি বনাম আপোনালোকক দেখাম, চাই যাব। আৰু আপোনালোকে বাৰু কিহে বনাবলৈ যোগাৰ কৰিছে ৰাতি ভাত সাজ। মই দেখিছেনে মই ফুলকবি আলু বইল কৰি লৈছোঁ আৰু পিঁয়াজ জলকীয়া কাটি লৈছোঁ, নিমখ হালধি সানি লৈছোঁ মাছত। আৰু এনেকৈয়ে লাচিত ভাঙন মাছ বনাম বুলি আনিছে আৰু আপোনালোকে কেনেকৈ বনাই বইল কৰি লৈছোঁ, জনাবচোন। নহ'লে দৰৱ চৰৱ দিয়া থাকে। আলু দেখিছেনে বইল কৰি সকলো লৈছোঁ, ৰেডি পিঁয়াজ জলকীয়া কাটি লৈছোঁ, আৰু এনেকৈ বনাম। ইতিমধ্যে হৈছে নমাইছোঁ আৰু বাৰু। আপোনালোকে ভাত কিহেৰে ৰেডি কৰিছে জনাবচোন। ফ্ৰাই কৰিম আৰু আমি এনেকৈয়ে বনাবলৈ লৈছোঁ আজি। চাই যাব। আৰু কেনেকুৱা হৈছে ক'ব, দেখিছেনে? আপোনালোকৰ নিচিনা হৈছেনে, ঠিক আছে, আপোনালোকে কেনেকৈ বনায়নে, বনাই লওঁ ফুলকবি মাছ তাৰপিছতে খাম। কেনেকৈ বনায়। আৰু দেখিছোঁ মাছ ফ্ৰাই কৰি আছোঁ, তেলত চব ৰেডি কৰি লৈছোঁ। ওচৰত সেইটো গৰম পানী কৰি লৈছোঁ।